উপস্থিত আছো আপোনালোকে এই মহা আনন্দ ভূমি হেল্ল' গাইজ ডেকা ভিডিঅ'ছ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হ'ল জেঠৰ 9 তাৰিখ আৰু আজি আছে দণ্ডুৱাত বাঙিয়া মেলা। এতিয়া আমি বাঙিয়া মেলা চাবলৈ যাম আৰু মেলাখন কি ক'ত ওলায় আমি গোটেইখন মেলা আমি দেখাবলৈ চেষ্টা কৰিম। চব ভিডিঅ'টোকে চাই থাকক। ব'লক আমি এতিয়া মেলালৈ যাওঁ। গাড়ীত তেল নাই, তেল অলপ ভৰাই লওঁ বুলি তেল ডিপুত সোমাইছোঁ। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক। তেল এখন ভৰাই আমি আকৌ মেলালৈ বুলি যাত্ৰা কৰিম। ডিজেল গাড়ি আছে তেল ডিপুত তেল ভৰাই আমি জালুগুটি পাইছোঁহি। এনেকৈ ভিডিঅ' বনাই হওঁতে এগৰাকী হাই দি থৈ গৈছে আমাক। ত' ব'লক জালুগুটি পাৰ হৈ আমি দণ্ডুৱা পাম। তো গাইজ আমি এতিয়া দণ্ডুৱা পাম। এতিয়া অথনিৰ পৰা আহি দণ্ডুৱা চাৰিআলি পাম হৈছোঁ। তো ভিডিঅ'টো চাই থাকক আৰু আমি এতিয়া লগৰটো মিটিৰ ঘৰলৈ যাম। ব'লক। দণ্ডুৱা চাৰিআলি নাপাওঁতে দুই কাষে ফুলি আছে কৃষ্ণচূড়া, ৰাধাচূড়া আৰু আজাৰ ফুলৰ লেখীয়া ধুনীয়া ধুনীয়া ফুল। চ' আমি মাজে মাজে গৈ আছোঁ এটা ধুনীয়া পৰিৱেশৰ মাজেৰে। তো ব'লক। বাৰবজীয়া ফালৰ পৰা মৰিগাঁৱলৈ আহিলে বনপৰা ছাইডটো পৰে আপোনাৰ বাওঁহাত ছাইড, আৰু সেইফালে সোমাই গ'লে বনপৰা মেলাখন হৈ লগতো গৈ ব'লক। আমি এতিয়া আহি আলহী ঘৰ পালোহি আৰু আলহী ঘৰ চকীত পূৰা বহি আছোঁ। লগৰটো আহি পেলাই আমাৰ ওচৰতে বহিছে আৰু সেই ওচৰত থকা কণমানিজনী হ'ল লগৰটো জীয়েক। আমি অলপ পিছতে ভাত পানী খাই মেলালৈ বুলি ওলাই যাম। চ' বনপৰাত মেলা নাচাম, বাঙিয়া মেলাৰ মেইন মেলাটো চাম। এই নামৰ নাম হিতেশ। কি নাম? হিতেশ।
লাহে লাহে খা দেই ভাত মাটি দাইল মাংস ৰেডি পানী আহি গ'ল নেমু জলকীয়া সেই বুলি গ'ল আৰু হিতে বহা বন্ধু হিমু হিমু আলহী ঘৰৰ পৰা মেলালৈ বুলি ওলাই আহি আছোঁ এতিয়া মেলা চাবলৈ যাম বাঙিয়া মেলা চব ব'লক ভিডিঅ'টো চাই থাকক এইখিনি পাৰ ল এইখিনি পাৰ ল এইফালে এপাক ঘূৰিব লাগিব চ' গাইছ এইখনে হৈছে বনবৰা মেলাখন ইয়াত মানে মেলাখন ইমান মানুহ নহয় মেইন মেলাখনত মানুহ বেছি হয় যিখন বাঙিয়া মেলা বুলি কয় এইখন মানে বাঙিয়া মেলাৰ পৰা ফালি পেলাই এক্সট্ৰাকৈ পতা হৈছে ইয়াত চ' আমি এতিয়া যাই আছোঁ বাঙিয়া মেলালৈ এতিয়া আমি গৈ আছোঁ বাঙিয়া মেলালৈ মনপাৰ পৰা ওলাই গৈ আছোঁ চ' বন্ধুৱা চাৰিআলি পাইছোঁ সিহঁত চ' হেল্ল' গাইজ আমি আহি মেলাখালীত উপস্থিত হৈছোঁহি মানুহৰ বেছি ভিৰ কাৰণে গাড়ীৰ ভিতৰলৈ সোমাই আহিব দিয়া নাই আমি অলপ পিছতে গৈ মেলাখালী পামগৈ চ' ভিডিঅ'টো আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাবলৈ চেষ্টা কৰিম ব'লক মেলা চাবলৈ ৰাইজবিলাক আহি আছে আমি বৰ্তমান গৈ বাঙিয়া মেলাৰ গেটৰ সন্মুখ পাইছোঁগৈ নামঘৰ ভাগ গেটৰ ফ্ৰণ্টৰ পৰাই দেখা পায় আৰু দোকানবিলাকো বহি আছে বাহিৰতে আৰু ভিতৰ দোকানবিলাকতো বেলেগেই মানুহৰ বহুত ভিৰ লাগি আছে এখন হ'ল নামঘৰৰ তোৰণখন গেটখন আৰু বাকী আমি নামঘৰৰ বাওঁ ছাইডে কাষেৰে এটা ৰাস্তা গৈছে সেইদিগি সোমাই গৈ বাকী আপোনাৰ মেইন মেলাখন আপোনাৰ নামঘৰটো সিটো পাৰ্টত আছে চ' ব'লক আমি এতিয়া মেলালৈ বুলি যাওঁ আৰু অলপ পিছতে মানুহৰ ভিউ দেখা পাব মানুহ হৈছে বহুত মানুহ হয় বাকী মেলাখন এইখনে মেইন মেলা বাকী বনপৰা মেলাখন হয় যদিও এইখন মেলাত মানে মানুহবিলাক বেছিকৈ আহে আৰু এইখন মেলাৰে বেছিভাগ মানুহে বহুত দূৰৰ পৰা আহে চ' ব'লক ভিডিঅ'টো চাওক এনজয় কৰ আমি মেলাতে আছো ধুনীয়া ধুনীয়া কাপোৰ ওলাই আছে দেই এক ৰাউণ্ড মাৰি দিঙা ন চব ফালে কাপোৰ দোকানে এইখিনিত আৰু এই বা বহুত কাপোৰ ওলাইছে দেই বাঙিয়া মেলা পৰিৱেশ বহুত মানুহ ধুনীয়া ধুনীয়া চলি আছে দেই চশমা দোকান বেগ ঐ চাবিটো ল'লোঁ অঁ আছে পাহৰিলোঁ চাবিটোৰ কথা এইটো আমেৰিকা মানুহটো ভাই এইটো আমেৰিকা পৰা আহিছে মানুহটো
গম বগা বমি কথা এয়া বেঙে মেলা এটাতো মানুহ অলপ বেছি হ'ব এই মানুহ হেলৈ নম্বৰটো পাম দেখা পাইছা পিস্তল লওঁ নেকি এবাৰ ফাৰ্ষ্ট আহিছোঁ মেলা মই এবাৰ ভাবি দুবাৰ এই লেচু খাওঁ নেকি লেচু মাত্ৰ 20 টকা বাকী কিনিবি জানো আমাৰ ঘৰত কোনো খাই এইখনে চব বাঙিয়া মেলা বাঙি বজা বাঙি ভজা বাঙি বজা এই বহে বহে বাঙি ওলাই আছে কিন্তু মেলা চালি প্ৰথম আজি প্ৰথম বাঙিয়া মেলা চালোঁ ভাল লাগিলে পুৰা হাবি যাবি বাঙি কিনা নহ'ল বাঙি কিনা ন মিঠাইকে লৈ আহি তো হেল্ল' গাইজ আমাৰ মেলা চোৱা হৈ গ'ল লাহে লাহে সন্ধিয়া হৈছে আৰু এতিয়া আমি ঘৰত যামগৈ ভিডিঅ'টো চাই থাকক আৰু কেনে পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ